হে ভগৱান, কি হ'ব এতিয়া? ভাজিখিনি জ্বলি গ'ল দেখোন। শাহুমাই দেখিলে এতিয়া ডাঙৰ কথা হ'ব। কি হ'ল বোৱাৰী? কি জ্বলালা? ইমান গোন্ধাইছে। মা, বাহিৰত কোনোবাই মতা যেন পাই ওলাই গৈছিলোঁ। কোনো আহিছে বুলি ভাজিখিনি জ্বলিয়ে গ'ল নহয় তেতিয়াই। ইচ 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 ইচ, খালা খালা খালা। ইমানবোৰ পাচলি নষ্ট কৰিলা। নাজানানে কি বোৱাৰী? পাচলিৰ কিমান দাম বজাৰত? ক'তনো জানিবা? ঘৰত জানো ইমানবোৰ পাচলি একেলগে কিনি পাইছা? আমি পাচলি কিনিব লগা নহয় নহয় মা। আমাৰ মা আৰু দেউতাই ঘৰতে খেতি কৰে। আমি সাৰ নিদিয়া ফ্ৰেছ পাচলি খাই ডাঙৰ হৈছোঁ। 12 মাহেই খেতি কৰি ঘৰ চলায় আমাৰ। সেইকাৰণে ঘৰত পাচলিৰ অভাৱ নাই। কাৰ মুখে মুখে উত্তৰ দিছা বোৱাৰী? মোক চম্ভালি কথা ক'বা। আজিকালি তোমাৰ মুখখন খুব বাঢ়িছে কিন্তু। মা, মইনো কি বেয়াকৈ ক'লোঁ আপোনাক? হ'ব হ'ব, মোক আৰু একো ক'ব নালাগে। আজিৰ পৰা তই মোক নামাতিবি মা বুলি। তেনেকৈনো কিয় কৈছে মা? মই জানো আপোনাৰ ছোৱালী নহয়? কি কলি তই মোৰ ছোৱালী? কিয় আকাশত চাং পাতিছ হা? ছোৱালীটো দূৰৰ কথাই, মোৰ বোৱাৰী হোৱাৰো যোগ্য নহয় বুজিছ? ভিক্ষাৰীৰ জাত। মাৰে দেউতাৰে মোৰ ল'ৰাৰ চাকৰি দেখিয়ে বুদ্ধি কৰিয়ে মোৰ ল'ৰাটোক ভুলালে। মায়েনো মোক কিয় ইমান বেয়া পায়? মই দুখীয়া ঘৰৰ কাৰণে। মোৰ মা দেউতাইতো মোৰ পৰা একো বিচাৰি খোৱা নাই। কষ্ট কৰি খাই আছে। মা, মই বাহিৰৰ পৰা সকলোবোৰ কথাই শুনিলোঁ। তুমি তাইক কিয় ইমান বেয়া পোৱা? জানানে তাই কিমান কষ্ট পায় তোমাৰ এই কথাবোৰত? আৰু তুমি তাইৰ ঘৰখনক লৈ ইমান কিয় বেয়াকৈ কোৱা? মাক দেউতাকক লৈ ইমান কিয় বেয়াকৈ কোৱা? নাপায় মা, এতিয়া অলপ সংযমী হোৱা। সংযমী হ'বলৈ শিকা। ৰাতিপুৱা গধূলি ভগৱান চিন্তা কৰা, সুমতি দিব। দেখিছা, আজি মোৰ ল'ৰায়ো মোক এনেকৈ কথা ক'ব পৰা হ'ল। মোৰ চাকৰি কৰা ল'ৰা পাই তোক ইহঁতে যাদু কৰিলে বুজিছ? মা, কি কৈ আছা তুমি এইবোৰ? আজি ছোৱালীৰ ঘৰৰ পৰাই আহোঁ নেকি? বহুত দিন যোৱা নাই। কেনেকৈনো আছে কি আছে একো খবৰেই পোৱা নাই বহুত দিন তাইৰ। কৈ আহোঁ। পিছে আমাৰ আকৌ মহাৰাণীয়ে আহি মাক দেউতাকক সোমোৱাবহি নেকি ঘৰত? কি বা লৈ যায় ঘৰৰ পৰা মই নথকা সুযোগত? যা, যি হ'ব হ'ব দেখা যাব। গৈ আহোঁ, বহুত দিন ছোৱালীজনীক খবৰেই পোৱা নাই। হৰা, শুনিছা? আজি আমাৰ মা আহিব নহয়, কিবা এটা লৈ আহিবাচোন। পাচলিও একো নাই। এইটো ভাত ঘৰহে পাইছা? ইফালে আহিলে মানুহ সোমাব, ইফালে গ'লে মানুহ সোমাব। মা নাহেই দেখোন। আজিহে আহোঁ বুলি কৈছে। ইমান দিনৰ মূৰত আহিব, কিবা এটা খুৱাবলৈ নাপালে মোৰ মনটো বেয়া লাগিব নহয়। নাই নাই, মোৰ হ'লে পইচা নাই দেই। আমাৰ ঘৰৰ পৰা মানুহ আহিলে তুমি এনেকুৱাই কৰা। দাদাটো কোনোদিন নাহেই। তোৰ মুখখন দিনে দিনে বাঢ়ি গৈছে দেখোন। চাই আছো মই তোক, ৰহ। মাজনী, তোক যোৱা ইমান কিয় দম দি আছে? মা, তই আহিলি? নাই, এনেই আৰু তেওঁ অকণমান এনেই তৰ্কাতৰ্কি আমাৰ লাগি আছিলে। ঠিকে আছো, বচোন তই। মই বহিম বাৰু। ৰচোন মাজনী, মই তোৰ মা হয়। তই মোক ইমান কিয় ফাঁকি দিছ? তই মোক সঁচা কথা ক মাজনী। কিনো কম আৰু মা, তেওঁ সদায় এনেকুৱাই। মই কিবা এটা ক'লেই তেওঁ খিংখিঙাই আহে। একো ক'বই নোৱাৰি তেওঁক। অকণমানতে খং কৰি মোৰ গাত হাত উঠায়। তই নাকান্দিবি মাজনী, জয়ক মাত। তোক মই আৰু ইয়াত থাকিবলৈ দিব নোৱাৰো। সি তোৰ গাত হাতো উঠাইছে। এনেকুৱা নকৰিবা মা, মই এনেকৈ সুখী আছো তেওঁৰ লগত, এনেকৈ থাকো। তুমি এইবিলাকত নোসোমাবা দিয়া মা। ঠিক আছে তেনেহ'লে দে মাজনী, তই ভালে থাকিবি। মই যাওঁ, মই আৰু ইয়াত এখন্তেকো ৰ'ব নোৱাৰো। এইখিনি কথা মই আজি ককাইৰৰ আগত জনাব লাগিব সকলোবোৰ। তাৰপিছতে কি হয় দেখা যাব। মই যাওঁ দে মাজনী। ছোৱালীজনী বৰ কষ্টত আছে। সৰুৰে পৰা এচাত নমৰাকেও 2টা ল'ৰা ছোৱালীক ডাঙৰ কৰিলো। আজি তাহাঁতৰ এনেকুৱা অৱস্থা দেখি মনটো বহুত বেয়া লাগিছে। বৰ কষ্ট পাইছো। জীয়াই থাকিবলৈ মন নোযোৱা হৈ গৈছে। আচলতে জোঁৱাই আৰু জোঁৱাই ঘৰখনেও মোৰ ছোৱালীজনীক কষ্ট দিছে। জোঁৱাই মাক দেউতাকো কম নহয়। তেওঁলোকেতো বুজাব লাগে নিজৰ ল'ৰাটোক। বোৱাৰীজনীক নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰিব লাগে। সেইখিনিতো তেওঁলোকে চাগে নেদেখাকৈ থকা নাই। মা, কি হ'ল? ইমান চিন্তাত থকা নিচিনা লাগিছে তোমাক? নাই আজি মাজনীৰ ঘৰলৈ গৈছিলো। তাইক জোঁৱাই বৰ কষ্ট দিছে। তাই বৰ কষ্টত ভাত খাই আছে। ইমান মৰমেৰে ডাঙৰ কৰি আজি লোকৰ ঘৰত এইখিনি পাবলৈ যেন ছোৱালীজনীক বিয়া দিছিলো।
জীয়াই থাকিবলৈ মোৰ আৰু মন নোযোৱা হৈ গৈছে। আৰু এই জোৱাইৰ মাক দেউতাক বৰ আচৰিত মানুহ। কিন্তু পুতেকৰ ইমান অত্যাচাৰ দেখিও চকু মুদি কিয় আছে? নিজৰ ছোৱালীৰ লগত হোৱা হলে বুজিলেহেঁতেন তেওঁলোকে। এতিয়া বুজিছা তুমি আজি নিজৰ ছোৱালীৰ লগত হোৱাৰ কাৰণে? ভাবি চোৱাচোন তুমিও কিমান বেয়া ব্যৱহাৰ কৰা তোমাৰ বোৱাৰীক, আৰু ময়ো যদি তোমাৰ কথাত তাইক বেয়া ব্যৱহাৰ কৰিলোহেঁতেন, তাইৰ গাত হাত উঠালোহেঁতেন, তাইৰ লগতে তাইৰ মাক দেউতাকে কিমান কষ্ট পালেহেঁতেন। আৰু যেতিয়ালৈকে তুমি পৰি তোমাৰ ছোৱালী বুলি নাভাবিলেও বোৱাৰী হিচাপে ভাল ব্যৱহাৰ নকৰা, তোমাৰ ভুল স্বীকাৰ নকৰা, তেতিয়ালৈকে তোমাৰ ছোৱালীৰ লগত হোৱা এই সমস্যাবোৰৰ সমাধান কেতিয়াও নহয়। বাবাই ঠিকেই কৈছে। মই মোৰ কৰ্মৰ ফল হাতে হাতে পাইছো। মই বোৱাৰীক ক্ষমা খুজিবই লাগিব। বোৱাৰী, কি কৰি আছা? মা, মই এই কাপোৰখিনি জাপি আছিলো। কওকচোন, কিবা লাগিছিল নেকি আপোনাক? লাগে। মোক আজি তুমি ক্ষমা কৰি দিব লাগে। মই তোমাক মানসিকভাৱে বহুত কষ্ট দিলো। তোমাৰ মা দেউতাৰ কথা কৈ তোমাক মনত বহুত আঘাত কৰিলো। তোমাক দুখীয়া বুলি বহুত নিন্দা কৰিলো। আজি মই মোৰ ভুল বুজি পাইছো। মোক মাফ কৰি দিয়া বোৱাৰী। মা, মই এইবিলাক ধৰি থকা নাই নহয়। আপুনিও পাহৰি যাওক। আপুনি যে বুজি পাইছে মোৰ কাৰণে সেয়াই বহুত, মা। বোৱাৰী, মই জানো মই ক্ষমাৰ যোগ্য নহয়। তথাপিও মোক এইবাৰৰ কাৰণে মাফ কৰি দিয়া। তোমাৰ মনত আৰু কেতিয়াও কষ্ট নিদিওঁ। তোমাক আজিৰ পৰা তুমি মোৰ নিজৰ ছোৱালীৰ নিচিনাকৈ ৰাখিবলৈ চেষ্টা কৰিম। আজিৰ পৰা তুমি মোৰ ছোৱালী। হ'ব মা।